friends, welcome back to my YouTube channel DMD Vlogs. তো যাই আছো মাছ মাৰিব তো চাই থাকক ভিডিঅ'টো আৰু আছো মই পানীলাওৰ তলত এইটো পচি গিছি পুৰা বলক যাই থাকো বিলাহী খাম বুলি ভাবিছিলোঁ পিছত নাই বিলাহীও শুকাইছেও পচিছেও একেবাৰে বেঙেনাও আছে বেঙেনা মাছৰ লগত নাখাওঁ এইখন জালখন ললোঁ এয়া মোৰ খুৰা আৰু যাই আছো আৰু মোৰ ভণ্টি যাই আছো আৰু আহি আহি পাই গ'লো এয়া আমাৰ পুখুৰী আৰু এয়া পুখুৰীত নামিলোঁ চাওঁ ৰ'বচোন কিমান মাছ আছে চাই দিয়ক ভিডিঅ'টো জীবনে কিনো পালে মিঠা হাগিতিয়ে দি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া কিছু যাতনাত কেকুৰিতে আছো এতিয়া বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি শুনিছো গুণগুণনি পাইছো কি মাছ এইটো আৰু এটা আছে এটা আছিলে আৰু এইটো এটা আছিলে জীবনৰ বাটত ইটা গৰম জালত পৰব আৰু বেছি টাইম নাই সেউজীয়া পথাৰতে অসমৰ বিখ্যাত ডাঙৰ দূৰণি পাহাৰতে বম বম মাছ এইফালে সিফালে চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে সঁচাত নপৰে মোৰ সেউজে ৰিঙিয়াই আগতে গোটেই পুখুৰীটো পানীৰে ফুল হৈ আছিল আৰু মাছেৰেও ফুল হৈ আছিল এতিয়া মাছ চাছ কমি গৈছে কাৰণ লকডাউনত বহুত টকাৰ মাছ মানে বৰবাদ হৈ গৈছে সেইকাৰণে এতিয়া বেছি মাছ নাই অলপ অলপ পাই আছে আৰু কিবাকৈ ঘৰত খাটো হৈ আছে চলি আছে এইখানে নেকি প্ৰথম জাল মানে বেছিকৈ অহা মাছ বেছিকৈ আৰু ডাঙৰকৈ যিহেতু আৰু মাছ মৰা হৈ গ'ল বাই বাই বলক এক বাল্টি বলক বলক ঘৰত যাই দেখা সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু
ভৰি আছে মাছ। পুৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহি দিয়ে এয়া মাছ বাচি আছো আহি আজি পথাৰে মাতে আৰু আমাৰ আইতা এইটো কি মাছ এইটো চিলভাৰ চিলভাৰ মাছ কাটি আছে আইতাই আৰু এই কাটা হৈছে যিমানা কণী ঐ কণী গাঁৱলীয়া ভাষাত ডিমা বুলি কয় আৰু আমাৰ গুৱাহাটীয়া ভাষাত কণী দেখা সপোন খেদি খেদি গৈ পাৰো ঘূৰি ঘূৰি একে ঠিকনা কি আঞ্জা কৰিছে কিছু বাসনাত কিছু যাতনাত কেঁকুৰিতে আৰু খোৱা লোৱা হৈ গ'ল আহিছোঁ ৰুমৰ ভিতৰত বহিছোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু একো নহয় তো বাই বাই